নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি শুকুৰবাৰ আৰু ৰাতিপুৱা শুই উঠি গা পা ধুই আহি গ'লোঁ। এতিয়া ব'লক পাকঘৰলৈ যাওঁ। এয়া আহিলোঁ, এতিয়া পাপৰ ভাজিম আৰু ইয়াত চব চব্জি কাটি লৈছোঁ। বেঙেনা, কচু, আলু, বডি, জিকা চব একেলগে কাটি লৈছোঁ। এইটো দি এটা চব্জি বনাওঁ আৰু ইফালে এয়া বন্ধাকবিও কাটি থৈছোঁ আৰু এইফালে এয়া আলু পিটিকা বনালোঁ। এতিয়া চব চব্জিখিনি মিহলাই এটা চব্জি বনাইছোঁ আৰু নিৰামিষকৈ। তো এয়া মোৰ চব্জিও হৈ গ'ল। আজি দালি নবনালোঁ, আজি বোলো এনেকৈ খাই চাওঁচোন। এয়া মায়ে চাটনি বনালে। তো এয়াই হ'ল আজি আমাৰ ৰাতিপুৱাৰ থালিটো। এয়া পাপৰ, আলু পিটিকা, তাৰপৰা চাটনি আৰু চব্জি। আৰু এয়া ৰাতিপুৱা দেউতাই কেইটামান মাছ ধৰিছিলে, পুঠি মাছ, সেয়া দি মায়ে টেঙা জোল বনালে মাছৰ। মই যে কৈছিলোঁ আমাৰ চোৱা লাগি আছে, দাদা ল'ৰা এটা হ'ল, এয়া ল'ৰালৈ আজি ঘৰ পালেহি, তাকে গৈছিলোঁ। আৰু এয়া ৰাতিলৈ ভাত বনাই আছোঁ। আৰু এই মাটিৰ টাৱাটো যে বিহুতে আনি দিছিলে, তেতিয়াৰ পৰা ব্যৱহাৰে কৰা নাই। আজি ভাবিলোঁ ইয়াত ডিম অমলেটে কৰোঁ। তো ইয়াত ডিম অমলেট কৰি আছোঁ আৰু ইফালে দালি তিয়াই থৈছিলোঁ। আজি দালিটো অকণমান বেলেগ ষ্টাইলত বনাম। এইফালে বিলাহী, আলু, পিঁয়াজ, জলকীয়া কাটি থৈছোঁ। তো ব'লক এতিয়া দালিটো বনাওঁ। এয়া তেল গৰম কৰিলোঁ, এতিয়া শুকান জলকীয়া এটা দিলোঁ, তাৰপাছত এয়া পাঁচফোৰণ এচামুচমান দিলোঁ। তাৰপৰা এয়া এতিয়া অকণমান গৰম হৈ গৈছে এইখিনি। তাৰপিছত এয়া যে কাটি থৈছোঁ আলু, বিলাহী, পিঁয়াজ, এয়া দি অকণমান ভাজি ল'ম। অকণমান ভাজি তাৰপিছত এয়া নিমখ, হালধি দি দিছোঁ। এইখিনি ধুনীয়াকৈ মিক্স কৰি তাৰপিছত এয়া আদা আৰু নহৰু পেষ্ট অকণমান দি দিছোঁ। তাৰপাছত জিৰা আৰু ধনিয়া গুড়াও দি দিছোঁ আৰু এইফালে এতিয়া দালিখিনি দি দিম। এইখিনি ধুনীয়াকৈ অকণমান টাইম ভাজি লৈ তাৰপিছত জোখমতে পানীটো দি দিম। তো সদায় যিটো ষ্টাইলত বনাওঁ তাতকৈ অকণমান বেলেগ ষ্টাইলত কেতিয়াবা বনাব মন যায়, নহয়নে বাৰু? তো এয়া চিটি মাৰিলোঁ, এয়া দালি হৈ গ'ল। তো এনেকৈ বনাই এদিন চাবচোন কেনেকুৱা পায় আপোনালোকে। তো আজিৰ ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত।